বৃন্দাবন হাইস্কুল ঘটনাটো বিশেষ নাই আমাৰ ৰিজাল্ট কালি ডিক্লেয়াৰ কৰিলেতো হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কথাটো হৈছে যে ৰিজাল্টখিনি ৰেকৰ্ড বেছড ৰিজাল্ট আছিলে এই বিদ্যালয়খনৰ মই চাৰ্জ লওঁ যোৱা মাৰ্চৰ একদম শেষৰ ফালে গতিকে মোৰ হাতত যিখিনি ৰেকৰ্ড আছিলে পুৰণি আমাৰ ধৰক ৰিপিটাৰ্ছৰ পৰা আদি কৰি গোটেইখিনি ৰেকৰ্ড আছিলে আমাৰ 2018 চনৰ পৰা আমাৰ ৰেকৰ্ডবিলাক যিটো বহীত থাকে সেই ৰেকৰ্ডটো মোৰ হাতত আছে এটা মই নতুনকৈ এপইণ্টেড হেডমাষ্টাৰ হিচাপে চাৰ্জ লোৱা হেডমাষ্টাৰ হিচাপে মোৰ হাতত যিখিনি ৰেকৰ্ড আছে ডেফিনেটলি মই সেই ৰেকৰ্ড যিহেতু গভৰ্ণমেণ্টে কৈছে যে ৰেকৰ্ড বেছড হেৰি লাগে আমাক মাৰ্কছখিনি লাগে আমি গোটেই ৰেকৰ্ডখিনি আমাক যিদিনা আগদিনা মেছেজ দিছে আপোনালোকৰ ৰেকৰ্ডখিনি লাগে যিখিনি ৰেকৰ্ড আছে ক্লাছ 9ৰ আৰু হেৰি এইটো আমাৰ প্ৰি টেষ্টৰ ক্লাছ 9ৰ আৰু প্ৰি টেষ্টৰ ৰেকৰ্ড আমাৰ ৰেকৰ্ড বুকত যি আছে এজ ইট ইজ ৰাতি কৈছে আমি নেক্সট ডে আমি সেইবিলাক ছাবমিট কৰিছোঁ আৰু ছাবমিট কৰাৰ পিছত আমাক কোৱা হ'ল যে সেই ৰেকৰ্ডখিনি যিখিনি আমাৰ 4 ঠাইত সেইবিলাক ৰেকৰ্ড গৈছে চেণ্টাৰত গৈছে সেৱাত গৈছে IS অফিচত গৈছে সেই ৰেকৰ্ডৰ কপি আমাৰ তাতেও আছে সেই গোটেইখিনি ৰেকৰ্ডৰ ওপৰত আমাক সেইটো কম্পিউটাৰাইজ কৰিব দিছে আৰু সেইখিনি আমি কম্পিউটাৰাইজ কৰিছোঁ এটা অভিযোগ কৰিছে যে আপোনাৰ গাফিলতিৰ কাৰণে সেইটো গাফিলতি আপোনালোকে বিবেচনা কৰিব গাফিলতিটো কাৰ মই আগে কথাখিনি কৈ লওঁ যেতিয়া বৰাবৰি যে আমি ডেফিনেটলি ল'ৰা ছোৱালীয়ে ক্লাছ 9ত যি মাৰ্কছ পাইছিলে মোৰ হাতত যি ৰেকৰ্ড আগৰ হেডমাষ্টাৰৰ পৰা অহা ৰেকৰ্ড যিখিনি আছে সেই ৰেকৰ্ডখিনি আমি অলৰেডি ছাবমিট কৰিছোঁ সেই ৰেকৰ্ডখিনি অনলাইনত ভৰোৱা গৈছে আৰু প্ৰি টেষ্টৰো সেই ৰেকৰ্ডখিনি ভৰোৱা গৈছে এতিয়া কম্পিউটাৰে ক্লাছ 9ৰ পৰা 40% লৈছে ক্লাছ 10ৰ পৰা 40% লৈছে সেইটো কম্পিউটাৰে কৰিছে আমি ইয়াত কৰা নাই গতিকে দুয়োটা পৰীক্ষাৰ মাৰ্কছ লৈ পেলাই পৰ্টেলত যিটো নাম্বাৰ হৈছে সেইটো আমি লগে লগে দেখা নাই বা দেখিলেও সেইটো চেঞ্জ কৰাৰ কথা মই ভাবোঁ সেইটো নাহে কাৰণ কি অলৰেডি আমাৰ ৰেকৰ্ড বেছড হেৰি দিছে গভৰ্ণমেণ্টে আমি ৰেকৰ্ড দিছোঁ ৰেকৰ্ড মতে মাৰ্কছ আহিব গতিকে সেইমতে দিয়াৰ পিছত আমাৰ যিখিনি ছাবমিট কৰা হৈ গ'ল ছাবমিট কৰাৰ পিছত আমাৰ হেৰি গোটেই ৰিজাল্টটোৰ কাৰণে আমি ৰেডি আৰু তেতিয়া প্ৰিপাৰেশ্যনক মাতিলেও IS অফিচত এইবিলাক চালে আমাক অ'কে কৰি ভেৰিফাই কৰি পঠাই দিছে আমাৰ ভেৰিফিকেশ্যন হৈছে ভেৰিফাই কৰি পঠাই দিছে তাৰপিছত আমি ৰেডি আছোঁ ৰিজাল্টৰ কাৰণে কিন্তু কালি যেতিয়া ৰিজাল্ট দিলে তেতিয়া আমি দেখা পালোঁ যে আমাৰ মেক্সিমাম ল'ৰা ছোৱালী ফেইল কৰিছে ষ্টাৰ পাইছে 2টা তাৰপিছতে ফাৰ্ষ্ট ডিভিজন পাইছে 84 আছিলে আমাৰ ষ্টুডেণ্ট পাছ কৰিলে আমাৰ জাষ্ট 33 তাৰপিছত মই কৈ আছোঁ আমাৰ ফাৰ্ষ্ট ডিভিজন পালে 10টা পালে ছেকেণ্ড ডিভিজন পালে 17টা পালে বাকী থাৰ্ড ডিভিজনত আমি মাত্ৰ 6টা ল'ৰা ছোৱালী দেখা পালোঁ কিন্তু ঘটনাটো হ'ল যে এই যিটো মাৰ্কছ আগৰ সিহঁতৰ ৰেকৰ্ড ভিত্তিক মাৰ্কছ সেইটো মতে থিয়ৰী মাৰ্কছটোৰ তাৰমানে সিহঁতৰ বুট কৰোঁ থিয়ৰী যিখিনি মাৰ্কছ আছিলে থিয়ৰী মাৰ্কছত কোনোবাখনত হয়তো সিহঁতৰ বেয়া হৈছিলে ক্লাছ 9ত বেয়া হৈছিলে যদি প্ৰি টেষ্ট 2খন কভাৰ কৰি পেলাই সেইটো সিহঁতৰ মাইনাছ হৈ গৈছে তেনেধৰণে তাৰমানে সিহঁতৰ হেৰিখিনি বেয়া হৈছে পৰীক্ষাখিনি বেয়া হৈছে সেইটো লৈ পেলাই জাষ্ট গাৰ্জেনখিনি আহিছে ল'ৰা ছোৱালীখিনি আহিছে কালিও আহিছিলে কালিয়ে আমি সিদ্ধান্ত লৈছোঁ যে যিখিনি ল'ৰা ছোৱালী বেয়া হ'ল বেয়া লাগিছে যথেষ্ট বেয়া লাগিছে সিহঁতৰ ধৰক এজন গাৰ্জেনৰ এটা সন্তানৰ কাৰণে বেয়া লাগিব মোৰ আমাৰ টোটেল 84 আছিলে 33হে পাছ কৰিলে 51 হ'ল তাৰপিছত সিহঁতৰ অহাৰ পিছত সিহঁতক এটা কথাই কৈছোঁ যে আমি নিজকে প্ৰথমে বুজাইছোঁ কণ্ডিশ্যনটোৰ কাৰণে আমি নিজকে আগে এডজাষ্ট কৰি ল'ব লগা হৈছে তাৰপিছত তেওঁলোকক কৈছোঁ যে যিহেতু আমাক 5 তাৰিখৰ পৰা 12 তাৰিখৰ ভিতৰত পৰ্টেলত হেৰি দিব অনলাইন এপ্লিকেশ্যন এটা দিবয়ে স্পেচিয়েল টেষ্টৰ কাৰণে আমি সিহঁতক মেণ্টেলি প্ৰিপেয়াৰ কৰিছোঁ অলৰেডি তেওঁলোকে গোটেইখিনি ল'ৰা ছোৱালীয়ে সেইটো মানি লৈছে আৰু মই গোটেইখিনি গাৰ্জেনক যিয়ে যাৰ বিচাৰিছে আমাৰ যিটো ৰেকৰ্ড ইয়াতে গাফিলতি নাই তেওঁলোকে বিচাৰিছে ছিংগল গাৰ্জেনক আমি মাতি আনি মাৰ্কছখিনি দেখাইছোঁ তেওঁলোকে ক্লিয়াৰ হৈ গৈছে যে ইয়াতে তাৰমানে কোনো ধৰণৰ বেমেজালি হোৱা গাফিলতি হোৱা নাই গাফিলতি যদি হয় যদি মোক কোনোবাই কয় যে আপুনি নম্বৰ কিয় ধৰি নিদিলে সেইটো গাফিলতি হৈছে মই নাভাবোঁ গভৰ্ণমেণ্টে আমাক নম্বৰ ধৰি দিবলৈ দিছে মই নাভাবোঁ যে আমাক লিগেলি কোনোবাই ক'ব পাৰে যে ৰেকৰ্ড বুক আপুনি সলনি কৰি নম্বৰ দিব লাগিছিল মই সেইটো কৰা নাই আপোনালোকক মই নৈতিকভাৱে সেইটো কথা ক'ব মোৰ বেয়া লাগিছে যে ল'ৰা ছোৱালীখিনি পাছ কৰিলে ডেফিনেটলি মই 100% ছেটিছফাইড হ'লোঁ হয় মোৰ কথা হৈছে মোৰ ভুল যদি হৈছে মই এই ৰেকৰ্ড বুকটো মই ফ'ল' কৰিছোঁ মই বেলেগৰ কথা ক'ব নোৱাৰোঁ বেলেগে কি কৰিছে সেইটো মোক ক'ব লগা নাই কিন্তু মোৰ হাতত যিটো ৰেকৰ্ড বুক আছে মই সেইটো ৰেকৰ্ড বুকৰ ভিত্তিতে কাম কৰিব পাৰিম কাৰণ মই নতুন আহি যিটো ৰেকৰ্ড পাইছোঁ মইতো সেই সময়ত হেডমাষ্টাৰৰ ৰেকৰ্ড সলনি কৰিব নোৱাৰোঁ তাৰমানে পাছ হোৱা বুলি গম পালোঁ আৰু এতিয়া মেট্ৰিকত বেয়া হৈছে অলপ নম্বৰৰ কাৰণে বেয়া হ'ল এতিয়া ক'ত কি হৈছে তাকে চাবলৈ আহিলোঁ সুধিলোঁ বাইদেউক
বাইদেউহঁতে দেখোন বেলেগ কিবা কিবি ক'লে কৈ আমাক মানে পৰীক্ষা হ'ব বুলি পঠিয়াই দিছে। তাৰমানে এইটো বুজাইছে মানে ষ্টুডেণ্টৰ লগত হেতালিও খেলি আছে। আকৌ পৰীক্ষা পাতিব বুলি কৈছে। তাৰমানে এইবিলাক হয়, এতিয়া পৰীক্ষা পাতিব বোলে, পৰীক্ষা দিবলৈ দিছে। বিদ্যাপন উচ্চতম মাধ্যমিক বিদ্যালয়। 50% পাছ কৰা নাই। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্ট দিলা, এই ৰিজাল্টত বহুত ল'ৰা ছোৱালী মানে 9ত পাছ কৰিলে, প্ৰি-টেষ্টত পাছ কৰিলে, পাছ কৰি থোৱা আকৌ কালিৰ ৰিজাল্টত মেট্ৰিকত ফেইল কৰিলে। এইকাৰণে আমি মানে গাৰ্জেনখিনি অলপ অসন্তুষ্ট হৈ আজি বাইদেউক কিবা কিবি সুধিবৰ কাৰণে আহিছিলোঁ আৰু। কলেজখনৰ কিমান ল'ৰা ছোৱালী ফেইল কৰিছে? মোটামুটি পৰীক্ষা দিছিল 54 জনে, ফেইল কৰিছিল 52 জনে। গোটেইটো বাইদেউৰ অলপ মানে গাফিলতি কৰিছে, এইটো আমি গম পাইছোঁ। কাৰণ আমি শিক্ষা সংসদৰ পৰাও গম পাইছোঁ যে পাছ কৰাৰ দায়িত্ব মানে হেডমাষ্টাৰৰ ওপৰত অৰ্পণ কৰিছিল। গতিকে সেইটো আমি মানে নিউজত পাইছোঁ আৰু। গতিকে সেইটো কিন্তু বাইদেউ সেইটো কৰা নাই। 1-2 নম্বৰ কিবা এটা হয়তো ধৰি দিলে ল'ৰা ছোৱালীখিনি পাছ কৰিলে, সেইটো আমি অলপ সন্তুষ্ট থাকিলোঁ। এতিয়া নাই আৰু বিশেষ